নমস্কাৰ বৰাবৰী ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। তেনেহ'লে আজি দেখিছে মই গাড়ীত আছোঁ। তো গাড়ীত আছোঁ, মই ক'লৈ গৈছিলোঁ, কি কৰিছিলোঁ আপোনালোকক কৈ আছোঁ। আমি 5জন বন্ধু আছোঁ। আমি আমাৰ এটা ট্যুৰ আছিলে। তো আমি পুনে টু গুৱাহাটী টু পুনে আছিলে। এতিয়া আকৌ ৰিটাৰ্ণ হৈ আছোঁ পুনে টু গুৱাহাটী। আমি যেতিয়া গৈছিলোঁ তেতিয়া আমি ফ্লাইটতে গ'লোঁ। এতিয়া অহা টাইমত আমি এখন কাৰ ৰিজাৰ্ভ কৰিলোঁ আৰু কাৰখনত আহি আছোঁ। নিজৰ নহয় বাৰু, বেলেগৰে লৈছোঁ আমি ধাৰালৈ। তাৰপিছত ভাড়ালৈ লৈছোঁ আৰু ধাৰালৈও নহয়, পইচা দিছোঁ। তো আমি এতিয়া বৰ্তমান ৱেষ্ট বেংগল পালোহি। ইয়াৰ পৰা আৰু 14 ঘণ্টামান লাগিব চাগে আমাক গুৱাহাটী গৈ পোৱালে। কিন্তু পুনেৰ পৰা ৱেষ্ট বেংগল পোৱালে আমাক 2 দিন 2 ৰাতি লাগি গ'ল। তো বিহাৰ চিহাৰ হৈ এনেকৈ পাৰ্টনাৰ হৈ ঘূৰাই আনিছে আমাক। পুনেৰ পৰা আহিলোঁ, আপোনাৰ আহি পেলাই পালোহি এইখিনি কি জেগাৰ নাম আছিলে, নাচিকৰ পৰা লৈ আহিলে আমাক পাৰ্টনাৰ হৈ এনেকৈ কেনি ঘূৰাই লৈ আহিছে আৰু বিহাৰ চিহাৰ হৈ। এতিয়া আমি ৱেষ্ট বেংগলৰ পৰা গুৱাহাটী গৈ আছোঁ। তো মই এতিয়া আপোনালোকক ভিডিঅ'টিত বিশেষ একো নেদেখুৱাওঁ, নামি কৰি বেলেগ বাহিৰৰ জেগা দেখুৱাই নুফুৰোঁ। কিন্তু গাড়ীৰ পৰাই যিখিনি পাৰোঁ, পাহাৰীয়া পৰিৱেশ, এটা খুব সুন্দৰ পৰিৱেশ দেখিছে। ৰাস্তাটো খুব এটা ভয়ানক ৰাস্তা, খুব টাৰ্ণিং আছে খালি। তো পাহাৰটো খুব সুন্দৰ, সেইটো কাৰণে মই আপোনালোকক গাড়ীৰ পৰাই যিখিনি পাৰোঁ শ্বেয়াৰ কৰিম। তো আপোনালোকে চাব, ভিডিঅ'টি ভাল পাব আশা কৰোঁ। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আপোনালোকে দেখিবলৈ পাইছে ৰাস্তাটোত পানী হৈ আছে। কোনো বৰষুণৰ পানী নহয়, এয়া যে পানীবিলাক পাহাৰৰ পৰা বৈ আহি আছে। পানীবিলাক পাহাৰৰ পৰা ওলোৱা পানী এইবিলাক। তো ইয়াতে কোনো বৰষুণৰ পৰিৱেশেই নাই। আগতেও মানে ধৰক আজি এসপ্তাহৰ আগৰো বৰষুণ নহয়, এতিয়া আজিকালিৰ ভিতৰত দিয়া বৰষুণ নহয়। ইয়াত বৰষুণ নায়েই, মানে খালি পানীটো যিটো ৰাস্তাত তিতি আছে গোটেইটো পাহাৰৰ পৰা ওলাই আছে, নেচাৰেল ৱাটাৰ হয়। তো পাহাৰটোলৈ উঠি চাবলৈতো মন আছিলে, কিন্তু নোৱাৰিম উঠিবলৈ, ভয়ো লাগে। তো ইয়াতে বৃহৎ ভয়ানক হয়, কিন্তু চাওকচোন একদম পাহাৰৰ কাষতে ৰাস্তা অকণমান আছে। কিবা কাৰণত যদি ইফাল সিফাল হ'ল একদম তলত, মানে ইমান তল নহয়। মই এইটো আপোনালোকে দেখিছে ন, ভালকৈ দেখুৱাব পৰা নাই গাড়ীত, মই এইটো চাইডে বহি আছোঁতো। তো কিন্তু তথাপিও মই দেখি আছোঁ একদম ভয়ানক জেগা, খুব এটা ভয়ানক জেগা, বহুত ডেঞ্জাৰ। দেখিছে ডাঙৰ গাড়ী আহিলে ৰখি দিব লাগে, মানে একেলগে পাৰ হৈ যাব নোৱাৰি দুখন গাড়ী। ডাঙৰ গাড়ী আহিলে, সৰু গাড়ী আহিলে পাৰি। আৰু বুকুখন কঁপিছেও মোৰ, কিবা ভগৱানক মাতি জীৱটো হাতত লৈ আহি আছোঁ। পাহাৰটো কেতিয়া শেষ হ'ব লাগি আছে, শেষেই নহয়, ওলাই গৈয়ে আছে। টাৰ্ণিঙে কেতিয়া শেষ হয় নাজানো। এইফালে ঘৰ চৰ দেখিছোঁ, শেষ হ'ব যেন পাইছোঁ। আৰু বজাৰ এখন পাইছোঁহি নেকি? হয়, বজাৰ এখন পাইছোঁ, চব বন্ধ। কিন্তু এই শেষেই হোৱা নাই, ইয়াৰ পৰাও আছে। আমি এতিয়া পাহাৰত আৰু কিমান দেৰি সোমাই থাকিব লাগে ঠিক নাই। আৰু এনেকুৱা ৰাস্তাত মোৰ বহুত ভয় লাগে আহিবলৈ দেই। এনেকুৱা বুলি জানা হয় মই গাড়ীত নাহিলোৱে হয়। বুকুখন কঁপি আছে, কিবা ধপ কৰি আছে। ঘৰ পালে গৈ হ'ল আৰু, প্ৰভু কৃষ্ণ। এফালে আমি সোঁহাতে সোমাই যাব লাগিব, মেপখনে সোঁহাতে কৈ আছে। ব'লক সোঁহাতে। আমাৰ লগত টিকটক ষ্টাৰ এজন আছে, চাব ৰ'ব। এইফালে এই যিগৰাকী, এইটো আমাৰ বেবীটো। হাই টিকটক ষ্টাৰ, হাই। বেচেৰি লেনাই ধেনাই পেলাইছে, গাড়ীত আহে পাইছে। কৈছিলোঁ আচলতে, আমি ক'লোঁ যে আমি ট্ৰেইনত যাওঁগৈ, নাই আমি গাড়ীত যাম, ভাল এটা এক্সপিৰিয়েঞ্চ হ'ব। পাইছে এতিয়া লেলাই আছে। এই ৰাস্তাত যে বহুত বান্দৰ আছে, গম পায়নে? এইবিলাক দেখিছে বান্দৰ। আমি ৰাস্তাত ৰখি খাবলৈ দি আহিছোঁ,
গোটেই ৰাস্তাটোত পাহাৰৰ বান্দৰ নামি নামি ৰাস্তাত ৰখি থাকে। এই মানুহবিলাকে খাবলৈ দিয়ে কাৰণে আহি ৰাস্তাত নামি থাকে নেকি। এই জেগাটো পুৰা আগুৰি ধৰিছিলে আমাক। কি সুন্দৰ এটা পাহাৰীয়া পৰিৱেশ, সোমাই ইয়াত কিবা এটা ভাল লাগিছে। গাড়ী AC নচলোৱাকৈ একদম AC টাইপ লাগি আছে পৰিৱেশটোত থাকি, কিন্তু ভয়ো লাগি আছে অলপ অলপ। ইমান টাৰ্ণিং একা বেকা ৰাস্তাত যাবলৈ ভয় লাগিব আৰু ন। কেনেকুৱা বৈদ্য টাৰ্ণিং এইবিলাক। ইফালৰ পৰা সিফাললৈ একো দেখাই নাপায় চাওকচোন। ইফালৰ পৰা পটককৈ গাড়ী এখন আহিলে খালি টাৰ্ণিং চিধা ৰাস্তা অকণমানো নাপায় ভালকৈ, টাৰ্ণিং সোপাই পাই থাকে খালি। দেখিছেনে খালি টাৰ্ণিং, ৰাস্তাটো গোটেইটো টাৰ্ণিঙে, চিধা বুলিবলৈ নাই। পাহাৰ কাটি কাটি বনাইছে চাগে আৰু ৰাস্তাটো। নদী এখন দেখিছোঁ পাহাৰীয়া। ৰখিবলৈতো ইচ্ছা আছিল, কিন্তু যদি ইয়াত আমি ৰখি দিওঁ সিফালে ঘৰ গৈ পোৱালে আমাৰ বহুত দেৰি হৈ যাব। সেইটো কাৰণে এতিয়া আমি ৰাস্তা ক'তো ৰখিবই নোৱাৰিম, এতিয়া গৈয়ে থাকিব লাগিব খালি। তো সেইটো কাৰণে আৰু যিটো গাড়ীৰ পৰা কেমেৰাত পাইছোঁ দেখুৱাইছোঁ সেইটোৱে চাওক আৰু। কিবা বজাৰ এখন পাইছোঁ, সেইপিটাই সোনকালে এই টাৰ্ণিং একা বেকা ৰাস্তাটো শেষ হয় আৰু চিধা ৰাস্তা এটা লাগে। ভয় খাই গৈছোঁগৈ আৰু। বাচিছোঁ আৰু, চিধা ৰাস্তা পাইছোঁ নেকি। ক'ত পাইছোঁ, টাৰ্ণিঙে ওলাই গৈ আছে। পাহাৰ শেষ এতিয়া। যি কি নহওক, আগলৈ চাহ বাগান আছে, চাহ বাগান দেখুৱাম হা আপোনালোকক। এই চাইনবোৰ্ডখন দেখিলোঁ আগলৈ, টি গাৰ্ডেন এখনৰ কিবা নাম এটা পাই যাম এতিয়া আৰু। চাহ বাগান পাই গ'লোঁ। অকণমান চাহ বাগানৰ ভিতৰলৈ সোমাই আহিছোঁ মেইন ৰাস্তাৰ পৰা। অকণমান বাগানখন চাওঁ বাৰু, বাগানৰ মাজে মাজে অকণমান বাগানখন চাই তাৰপিছত যামগৈ আকৌ। বতৰুৱা মন হেঁপাহৰ লাগি উতনুৱা মন, তাপোনত কাকে দেখি আজি পাগল মন, হিয়াতে সাঁচি থলো গধূলি মগন, ৰাখিবি যতনেৰে ফাগুনক মোৰ বতাহে উৰুৱাব মন। নাযাবি থৈ ফাগুনত দুমুজাত মোৰে কাষত, খেলি মেলি সেন্দুৰীয়া বুকু জেলাজ বনৰীয়া। ভিডিঅ'টো বিশেষ দীঘলীয়া কৰি নাথাকোঁ এতিয়া, দুদিন দুৰাতি শোৱাই নাই একেবাৰে, অকণমানটো শুম এতিয়া। তো যদি বাকীখিনি পাৰোঁ ভিডিঅ' কৰিব তেনেহ'লে আপোনালোকক নিশ্চয় পিছত দেখুৱাম। মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।